everyone, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ নেক্সট ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আমি ভিডিঅ' বনাইছোঁ। সেইদিনাখন মোৰ কলেজৰ ভিডিঅ'টোৱে লাষ্ট আছিলে মানে কি আৰু সেইটোৱে আছিলে মানে বহুত দিনৰ মূৰত আকৌ এতিয়া বনাইছোঁ। তেনেহ'লে আজি ভিডিঅ'টোত মানে দেখাম আজি মাহীৰ ল'ৰাটো আহিছে আৰু মাজু মামাৰ ল'ৰাটো আহিছে। তাহাঁতৰ গৰম বন্ধ যিহেতুকে দিছে সেইকাৰণে জেঠাইকৰ ঘৰত ফুৰিবলৈ আহিছে। তেনেহ'লে আজি আমি তাহাঁতৰ লগত কেনেকৈনো টাইম স্পেণ্ড কৰোঁ তেনেহ'লে আপোনালোকৰ লগত সকলোবিলাক শ্বেয়াৰ কৰিম। ব'লক তাহাঁতৰ লগতো মই আপোনালোকক চিনাকি কৰাই দিওঁ। ব'লক। এইটো হৈছে মাহীৰ ল'ৰাটো ব্লাষ্ট কৰিছে মানে সেইকাৰণে তললৈ মূৰ কৰি আছে। ব'লক তেনে এতিয়া মাজু মামাৰ লগত চিনাকি কৰাই দিওঁ। সিটো মানে ভিডিঅ'ৰ কথা শুনিয়ে ভিতৰৰ পালেগৈ গৈ এতিয়া তাৰপৰা চাই গ'ল লুকাই সোমাই গৈছেগৈ। মই হৈ লওক। এইটো হৈছে মাজু মামাৰ ল'ৰাটো। অলপ সময় বহাৰ পাছত সিহঁতি দুইটা অলপ ওলাই গ'ল। অলপ এনেই আৰু আমাৰ গাঁৱৰ ফালে ওলাই গ'ল দুইটা। এতিয়া বাজিছে 9:55 আৰু মাজৰ সময়খিনি মই নেদেখালোঁ। তাহাঁতিও দোকানৰ পৰা আহি পালেহি আৰু আমি দুজনী আকৌ মাংস আনিবলৈ গ'লোগৈ আৰু আনি মেলি মানে সেইবিলাক নেদেখালোঁ আৰু ইমান দীঘলীয়া নকৰোঁ বোলো। যিহেতুকে মোৰ কাইলৈ এক্সাম আছে, এক্সামৰ কাৰণে অলপ পঢ়িলোঁ সেইকাৰণে মানে মাজৰ সময়খিনি অলপ ইমান নেদেখালোঁ। তাহাঁতৰ লগত বাই অলপ কথা বতৰা পাতিলে, সেইবিলাকো ভিডিঅ' কৰা নহ'ল কিয়নো মোবাইলতো চাৰ্জ নাছিলে। এতিয়া চাৰ্জ হ'ল বাৰু আৰু ময়ো সেইকাৰণে ভিডিঅ'টো আকৌ পুনৰ আৰম্ভ কৰি আছোঁ মানে। ব'লক তেন্তে চাই গৈ থাকক, আমি একেলগে ভাত খাওঁগৈ আৰু তাহাঁতিকেইটা ক'ত আছে আৰু দেউতা ক'ত বহি আছে, মাহঁতে কেনেকৈ মানে কি কৰিছে আৰু ব'লক সকলোবিলাক দেখাই যাওঁ। ব'লক। কালি ভিডিঅ'টো ৰাতি এণ্ড কৰিবলৈ নহ'লে, এতিয়া ৰাতিপুৱা 7:55 হৈছে আৰু মই ওলাই মেলি ৰেডি। যিহেতুকে আমাৰ 8:30 পৰা ক্লাছবিলাক হয় আৰু মই সেইকাৰণে ওলাই মেলি ৰেডি আৰু তাহাঁতিনো ভিতৰত কি কৰি আছে মই দেখাওঁ। যিহেতুকে তাহাঁতি আজি যোৱা নাই, এতিয়া যাব আৰু মোক কলেজত থ'বলৈ যাব মামাৰ লগত। ব'লক চাই গৈ থাকোঁ তাহাঁতি কি কৰি আছে এতিয়া।